हायदाय मेंबायलै हाब दैलिक हान्थिनाय सप्तासेयाव उन्दुथानसैलां रेस्ट लानोसै आं कुम्भकर्ণ बादि थ' আজি এই ভিডিঅ'ত আহাৰ মূল কাৰণটো হ'ল মই এতিয়াহে সময় পাইছোঁ মই বহুত কামত ব্যস্ত আছিলোঁ বেলেগ জাগাত গৈছিলোঁ মই এতিয়া সময় পাইছোঁ কিছুমান কথা কম এই ভিডিঅ'ৰ দ্বাৰা দি যে আজিৰ তাৰিখত ক'ব গ'লে যিটো আমাৰ পৃথক ৰাজ্য বড়োলেণ্ড এইটো অল বড়ো এক্স ভলণ্টিয়াৰ ফ'ৰ্চে ডিমাণ্ড কৰিছে তেখেতসকলে ডিমাণ্ড কৰি আছে তেখেতসকলৰ কিছুমান সদস্যবিলাকে দিল্লীত তেখেতসকলৰ কিছুমান টীম দিল্লীত আছে বড়োলেণ্ডৰ বিষয়ত চৰ্চা কৰিবৰ কাৰণে কৈছে আৰু এতিয়া বনচুই এতিয়া কোকৰাঝাৰত আছে তেখেতসকলে দিল্লীত যাব বড়োলেণ্ডৰ কাৰণে কিছুমান কথা ক'ব ডিমাণ্ড কৰিব আৰু সকলো ৰাইজে আমাৰ লগত আছে এই কাৰণে বড়োলেণ্ডটো অট'মেটিকেলি হৈ যাব কেন্দ্ৰীয় চৰকাৰে আমাক আমাৰ পৃথক ৰাজ্য বড়োলেণ্ড য'ত মানে 100% নিৰাপত্তা আছে এইটো দিবলৈ বাধ্য হ'ব মই আশা কৰিছোঁ মই এইখিনি কথা কৈ আজিৰ তাৰিখত যে বনচুৰ বড়োলেণ্ড দাবীৰ কাৰণে যে সিদ্ধান্ত এইটো আমন্ত্ৰণ কৰি পেলাই আৰু কংগ্ৰেচুলেশ্যন জনাই ইমানতে মোৰ কোৱা কথাটো সমাপ্ত কৰিলোঁ থেংক ইউ